আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10 ইংলিছৰ এ টাইগাৰ ইন দ্য জো পয়েমটো। এই ভিডিঅ'ৰ জৰিয়তে কবিতাটো সম্পূৰ্ণ সহজ আৰু স্পষ্টকৈ বুজি পাবা আৰু এক্সামৰ প্ৰস্তুতি অধিক শক্তিশালী কৰিব পাৰিবা। গতিকে ভিডিঅ'টো শেষলৈকে চোৱা আৰু আমাৰ এই বিদ্যালয় পাঠশালা চেনেলটোক তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। তো এতিয়া পয়েমটো চোৱা, এ টাইগাৰ ইন দ্য জো। এই পয়েমটোৰ ৰাইটাৰ হৈছে লেছলি নৰিছ। কেতিয়াবা এমচিকিউৰ ডাইৰেক্ট কুৱেশ্যন আহি যায়, হু ইজ দ্য ৰাইটাৰ অফ এ টাইগাৰ ইন দ্য জো। তো নামটো মনত ৰাখিবা। তাৰপিছত এইখিনি চোৱা, দিছ পয়েম কণ্ট্ৰাষ্ট এ টাইগাৰ ইন দ্য জো উইথ দ্য টাইগাৰ ইন ইটছ নেচাৰেল হেবিটেট। কণ্ট্ৰাষ্ট মানে পাৰ্থক্য কৰা, অৰ্থাৎ এই কবিতাটোত চিৰিয়াখানাত থকা বাঘ আৰু ইয়াৰ স্বাভাৱিক বাসস্থানত থকা বাঘৰ মাজত পাৰ্থক্য দেখুৱাইছে। নেচাৰেল হেবিটেট মানে স্বাভাৱিক বাসস্থান বা জংগল বুলিও ক'ব পাৰিবা। তাৰপিছত চোৱা, দ্য পয়েম মুভছ ফ্ৰম দ্য জো টু দ্য জংগল এণ্ড বেক এগেইনষ্ট টু দ্য জো। কবিতাটোত মূলতঃ চিৰিয়াখানাৰ পৰা জংগললৈ আৰু এগেইন চিৰিয়াখানালৈ ঘূৰি অহাৰ বৰ্ণনা কৰিছে। Read the poem silently once and say which stanza speak about the tiger in the zoo and which one speak about the tiger in the jungle. কবিতাটোত এবাৰ মনে মনে পঢ়া আৰু কোৱা কোনবোৰ ষ্টেঞ্জা তোমালোকৰ চিৰিয়াখানা বাঘৰ কথা কৈছে আৰু কোনবোৰ জংগলৰ বাঘৰ কথা কৈছে। এতিয়া প্ৰথম ষ্টেঞ্জাটো চোৱা, he stalks in his vivid stripes the few steps of his cage on pads of velvet quiet in his quiet range. He stalk, তেওঁ লাহে লাহে খোজ কাঢ়ে। vivid মানে উজ্জ্বল and stripes মানে ভাগৰ পিঠিৰ কলা দাগবোৰক stripes বুলি কোৱা হয়। অৰ্থাৎ কি কৈছে, তেওঁ নিজৰ কলা দাগবোৰ উজ্জ্বল কৰি পিঞ্জিৰাৰ অলপ ঠাইত লাহে লাহে খোজ কাঢ়ে। কেজ মানে পিঞ্জিৰা। on pads of velvet quiets, velvet মানে কোমল আৰু pads মানে ভৰিৰ তল। তো কি কৈছে, কোমল ভৰিৰে একেবাৰে নিঃশব্দে in his quiet range, নিজৰ নীৰৱ খংগত। অৰ্থাৎ কি কৈছে, বাঘটো পিঞ্জিৰাৰ ভিতৰত বন্দী হৈ আছে। সি নিজৰ কোমল ভৰিৰে নিঃশব্দে আগা পিছা কৰি খোজকাঢ়ি আছে। যদিও বাহিৰত শান্ত যেন দেখা যায়, কিন্তু ভিতৰত সি বন্দী জীৱনৰ বাবে খঙেৰে আৰু দুখেৰে ভৰি আছে। ছেকেণ্ড ষ্টেঞ্জাটো চোৱা, হি শুড বি লাৰ্কনিং ইন শ্বেডো sliding through long grass near the water hole where plum deer pass. He should be lurking মানে লুকাই থকা। তো কি কৈছে, তেওঁ ছাঁত লুকাই থাকিব লাগিছিল। শ্লাইডিং মানে নিঃশব্দে আগবাঢ়া। শ্লাইডিং থ্ৰু লং গ্ৰাছেছ, দীঘল ঘাঁহৰ মাজেৰে নিঃশব্দে আগবাঢ়ি যাব লাগিছিল। নিয়াৰ দ্য ৱাটাৰফল ৱেৰ প্লাম ডিয়াৰ পাছেছ, পানী থকা ঠাইৰ ওচৰত য'ত মোটা তাজা হৰিণ পোৱা যায়। অৰ্থাৎ কবিয়ে কৈছে, বাঘটোৰ প্ৰকৃতিৰ ঠাই হৈছে অৰণ্য, পিঞ্জিৰাত নহয়, বৰঞ্চ জংগলৰ ছাঁত লুকাই থাকিব লাগিছিল আৰু দীঘল ঘাঁহৰ মাজেৰে নিঃশব্দে আগবাঢ়ি পানী খোৱা ঠাইৰ ওচৰত পাৰ হৈ যোৱা মোটা তাজা হৰিণ চিকাৰ কৰিব লাগিছিল। নেক্সট চোৱা, হি শুড বি স্নাউলিং around houses at the jungle ants bearing his white fangs, his claws terrorizing the village. He should be snarling around houses. Snarling মানে গৰ্জন, অৰ্থাৎ তেওঁ ঘৰবোৰৰ ওচৰত গৰ্জন কৰি থাকিব লাগিছিল। at the jungle edge, জংগলৰ সীমাত থকা। bearing his white fangs, his claws terrorizing the village, নিজৰ বগা দাঁত নখ দেখুৱাই গাঁওখন আতংকিত কৰিব লাগিছিল। terrorizing মানে আতংকিত কৰা। তাৰপিছত চোৱা, but he locked in a concrete cell, কিন্তু তেওঁ কনক্ৰিট চেলত আবদ্ধ হৈ আছে। কনক্ৰিট চেল মানে পকী কোঠা। his strength behind bars মানে লোহাৰ শিকলি, কিন্তু তেওঁৰ শক্তি লোহাৰ শিকলিত আবদ্ধ হৈ আছে। stalking the length of his cage, ignoring visitors, ভিজিটৰসকলক অৱহেলা কৰি তেওঁ নিজৰ পিঞ্জিৰাখনত ইফাল সিফাল কৰি খোজকাঢ়ি আছে। অৰ্থাৎ এইখিনি বুজাইছে যে বাঘটো শক্তিশালী হোৱাৰ পিছতো কনক্ৰিটৰ খাঁচাটোত বন্দী হৈ আছে। সি খাঁচাৰ ভিতৰত ইফাল সিফাল খোজকাঢ়ি দৰ্শকসকলক অৱহেলা কৰি আছে। তাৰপিছত শেষৰ ষ্টেঞ্জাটো চোৱা, কি কৈছে, হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট দ্য পেট্ৰলিং কাৰ। হি হিয়াৰ্ছ, তেওঁ শুনা পায় শেষৰ মাতটো, দ্য পেট্ৰলিং কাৰ্ছ, ঘূৰি ফুৰা গাড়ীবোৰৰ শব্দ। অৰ্থাৎ কি কৈছে, যে ৰাতি সি কেৱল ঘূৰি ফুৰা গাড়ীবোৰৰ শব্দ শুনা পায়। পিছত চোৱা, এণ্ড ষ্টিয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ। অৰ্থাৎ নিজৰ উজ্জ্বল চকুৰে চাই থাকে এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ, আকাশৰ উজ্জ্বল তৰাবোৰলৈ। অৰ্থাৎ কি কৈছে, ৰাতি সি ঘূৰি ফুৰা গাড়ীবোৰৰ শব্দ শুনা পায় আৰু তাৰ পিছত নিজৰ উজ্জ্বল চকুৰে আকাশৰ উজ্জ্বল তৰাৰ ফালে চাই থাকে। তো পয়েমটো ইমানেই আছিল। পয়েমটোৰ ৰাইটাৰ হৈছে লেছলি নৰিছ। তো আজিৰ ভিডিঅ' ইমানখিনি। তোমালোকক মই নেক্সট ভিডিঅ'ত
কুৱেশ্যন এনচাৰখিনি আলোচনা কৰিম আৰু ভিডিঅ'টো ভাল লাগিলে আমাৰ বিদ্যাৰ আলোক পাঠশালা চেনেলটোক তোমালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।